তো বন্ধুসকল দেখিব পাইছে আমাৰ শহাপহু পোৱালিকেইটা ডাঙৰ হৈছে, খেলিব পৰা হৈছে, ঘাঁহ খাব পৰা হৈছে। আজি 16 দিন হৈছে জন্ম হোৱা। 16 দিনত ইমান ডাঙৰ হৈছে, ধুনীয়াকৈ খেলিব পাৰিছে। এতিয়া দেখিবলৈ পাইছে 6টা আছে। এয়া কিউট কিউট, এই উৎপাত কৰিছে। এইটো বগা ৰেবিট হোৱাইট, এইটো এটা হোৱাইট, এইটো ব্ৰাউনিছ, অলপ ব্ৰাউন হ'ব। এইটো পিয়ৰ হোৱাইট, এইটো অলপ ব্ৰাউন হ'ব। এইটো অলপ হোৱাইট আছে মাজত, তেনেকৈ ধুনীয়া, মানে একদম ধুনীয়া ধুনীয়া পোৱালি। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইকেইটা শুলেগৈ, ঠাণ্ডা পাইছে, দেখিছেনে কেনেকৈ শুইছে। এতিয়া মাকৰ গাখীৰ খাই পিনি শুব লৈছে। মাকজনীক বাৰু থৈ দিয়া হ'ল, মাকজনী একৰ লগত নথওঁ। এতিয়া চাওঁচোন ঘাঁহ খায় নে নাখায় আকৌ। খা খা খা। নাখায়, এতিয়া পেট ভৰি আছে। এইকেইটা দেখিছে কেনেকৈ শুইছে। এইকেইটা খেলিছে। কাৰোবাক লাগিলে জনাব। বহুত ভাল পাইছে ই, এনেকৈ কৈ দিছোঁ। পলাইছে, যা পাৰ্টনাৰকেইটাৰ ওচৰত থাকি যা, ফেমিলিৰ লগত, ভাই ককাই নহয়, দি চব সমানে, ভাই ককাই কুইন্স হেৰি হয়। এইটো ঘাঁহ খাইছে। ষোল্ল দিনত বেবীটোৱে ঘাঁহ খাবলৈ ধৰিছে। এইকেইটা দেখিব পাইছে। ই পূৰা খোৱাত ব্যস্ত।